হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ঠিকে আছে। আজি মই ডাইৰেক্ট বাগানলৈ আহিছোঁ। বাগানৰ কিছুমান দৃশ্য আপোনালোকক অকণমানকৈ দেখুৱাম। লগতে বাগানত পাত ছিঙি আছে, তো পাত ছিঙাৰ দৃশ্য অলপ আপোনালোকক দেখাম, বেছি নাই অলপ দেখাম। ক'ব কেনেকুৱা লাগে। যদি আপোনালোক গাঁৱৰ মানুহতো আপোনালোকক ক'ব লগা মোৰ একো নাই, ভিডিঅ'টো প্লিজ নাচালেও হ'ব। কিন্তু যিসকল টাউনৰ বা কোনোবাই চাব বিচাৰে তো সেইসকলে চাব পাৰে। তো সেইসকলৰ লৈহে ভিডিঅ'টো আচলতে আৰম্ভ কৰা হ'ল। যিহেতু মই গাঁৱৰ ল'ৰা, তো গাঁৱৰ মানুহক গাঁৱৰ দৃশ্য দেখুৱাইতো লাভ নাই। তেখেতসকল নিজে থাকেই গাঁৱত, আকৌ বেলেগকৈ দেখাবলৈ কোনো কথাই নাহে। কিন্তু যিসকল টাউনৰ মানুহ তেখেতসকল গাঁৱলৈ আহিব পৰা নাই, আহিব নোৱাৰে, কেতিয়াবা আহে, গাঁৱৰ দৃশ্য ভাল পায় কিবা, তেনেকুৱা মানুহবিলাকক ঠিক তেখেতসকলৰ কাৰণেহে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। ব'লক ভিডিঅ'টো তেতিয়া আৰম্ভ কৰোঁ। তেতিয়াহ'লে মই এতিয়া অলপ বাগানৰ মাজত সোমাই যাওঁ। মাজত সোমাই গৈ মই আপোনালোকক দেখাম, যিমান পাৰোঁ দেখাবলৈ চাওঁ। দেখিছে নিশ্চয়, একদম মনোমোহা এটা দৃশ্য। চাৰিওফালে বাগান, দূৰ দূৰলৈকে বাগান। বাগানৰ মাজত এইবিলাক কি গছ কয় জানো, মই নাজানো সম্পূৰ্ণ, কিন্তু ভাল লাগে। এই গছবিলাক থাকিলে যিসকলে কাম কৰে বাগানত, তেখেতসকলৰ মানে ৰ'দৰ দিনত, এতিয়া এইটো সময়ততো ৰ'দ দিয়ে পূৰা পাত ছিঙা সময়ত। ৰ'দ দিলে এই গছবিলাক থাকিলে ছাঁ হৈ যায়, তো পাত ছিঙিবলৈ সুবিধা হয় বাগানত কাম কৰা মানুহখিনিৰ কাৰণে। তো সেইকাৰণেও গছ ৰুৱে। কিন্তু বেলেগ কিবা থাকিবও পাৰে, চাইণ্টিফিক ৰিজন, মইতো নাজানো। মই যিমানলৈকে বুজি পাইছোঁ, মোৰ মতে ছাঁ দিয়ে কাৰণে এইবিলাক গছে, ছাঁটো অলপ গছজোপা অলপ জোপোহা টাইপ যে, সেইটো কাৰণে ছাঁ দিয়ে। ছাঁ দিয়াৰ কাৰণে সুবিধা হয়, সকলোৰে সুবিধা হয়। ইয়াৰ খৰিখিনিও বাগানীয়া মানুহে লৈ যায় ঘৰত গৈ। চবটো বাগানীয়া মানুহ, চবেই খৰি ব্যৱহাৰ কৰে। তো ইয়াৰ খৰিখিনি লৈ যায়। প্ৰায় গছ শুকান, চাবচোন পিছফালে যদি দেখা পাইছে, এইটো শুকান নহয়, এইবিলাক শুকান, কিছুমান শুকান গছ আছে ইয়াত। মানে সেই শুকান গছখিনি ডালবোৰ তলত পৰি যায়, তো আৰু সেইবিলাক লৈ যায়, লৈ গৈ খৰি বনায়। কিবা যেন ভাল লাগে, নহয়নে? এনেই ঘৰত সোমাই থকাতকৈ কিবা ওলাই আহিলে, আমাৰ গাঁৱৰ ফালেতো আৰু ভালেই, এই ওলাই আহি অকলে অকণমান বহি থাকিলেও কিবা মাইণ্ডটো ফ্ৰেছ হৈ যায়। ঘৰত থাকিলেতো বৰিং, ক'তো কলেজ নাই, স্কুল নাই, কোনো ক'তো যাব নোৱাৰে, চব ঘৰত থাকে। তো সেইটো কাৰণে ভাবিলোঁ অলপ নিজেও চাওঁগৈ, আপোনালোককো দেখাওঁ। যদিও ওচৰতে আছে বাগানখন, ইমানকৈ অহা যোৱা নহয়, তথাপি আপোনালোকক সেইফালে অলপ দূৰত তামোল গছ দেখিছে নিশ্চয়। এই তামোল বাৰীখন আমাৰে বাৰী, আৰু আমাৰ বাৰীৰ কাষতে বাগানখন লাগি আছে। তো সেইটো কাৰণে ওচৰতে আহিছোঁ, ৰাতিপুৱাই আহিছোঁ। ৰাতিপুৱা টাইমত ভাল, অলপ গৰমটো কম থাকে, ৰ'দটো অলপ পাতলকৈ ওলাই যায়, নহ'লে দুপৰীয়া টাইমত খুব গৰম হয়। সেইটোৱে কথা। ব'লক এতিয়া মই এতিয়া আপোনালোকক পাত ছিঙা দৃশ্য অলপ দেখাম। যেনে তেনে দেখাম, লাজ লাগে তথাপিও দেখাম। আপোনালোকে দেখিলে মই বাগানৰ কিছু দৃশ্য আপোনালোকক দেখালোঁ। পাছফালে পাত ছিঙি আছে। আপোনালোকক লাহে লাহে দেখাব নোৱাৰোঁ, তেখেতসকলে অলপ ভয় কৰিছে, মাস্ক দিয়া নাই যে, বাগানৰ পৰা মাস্ক দিয়া নাই বোলে, কিবা ক'ব নি কোনোবাই। মই বোলো নাই, একো নাই, ইউটিউবত চেনেল এটা আছে, তাত দিম, আপোনালোকক সকলোৱে দেখিবহে, চিনি নাপালেও দেখিব বুলি, সেইটোহে কৈছোঁ। তেখেতসকলৰ পূৰা চিন্তা হৈ গৈছে, পূৰা যেন কিবাহে হ'ব। একো নাই, বুজাই দিলোঁ। তাৰপৰা টাইম লেপছত সেইটো কাৰণে অলপ দেখাম আপোনালোকক। আৰু চাই পেলাই ক'বচোন কেনেকুৱা লাগে। পাত ছিঙা দৃশ্যটো খুব ভালেই লাগে, খালি বাগানীয়া মানুহসকল থাকে যে। হ'ব, তেতিয়াহ'লে কওকচোন ভিডিঅ'টো চাই কেনেকুৱা পালে। যদি ভাল পালে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে। ব'লক ভিডিঅ'টো আজি এইখিনিতে সমাপ্তি ঘটাওঁ।